বেক টু মাই চেনেল। এতিয়া বাজিছে 11টা বাজিব হ'লে মানে 11টা বাজে আৰু এতিয়া মই ওলাই লৈছোঁ এফালে যাবলৈ যাম কি কৰোঁ দেখাই আছোঁ বাৰু দেই চাই থাকিব ভিডিঅ'টো। এতিয়া মই ৰখি আছোঁ নৱকান্তৰ কাৰণে ইমান দেৰি ৰখিলোঁ আহিয়ে পোৱা নাই খঙে উঠি গৈছেগৈ আৰু দেৰি হৈ গৈছে এনেই কিন্তু কৰিম আৰু সেইকাৰণে ভিডিঅ'টোকে কণ্টিনিউ কৰি দিছোঁ আৰু বাকীবোৰ চাই থাকিব আৰু গাইজ। নৱকান্ত আহিলে বাৰু লাষ্টত গৈ থৈ দেই ইমান দেৰি কৰিছে সি আহি পিনে ডাইৰেক্ট আহিলোৱে আমি ৰখাৰখি চিষ্টেম নাইয়ে মানে দেৰি হৈ আছিলে যিহেতু সেইকাৰণে গুচি আহিলোঁ আৰু এইফালে আহি আমি এতিয়া পালোঁহি বালিপথাৰ হৈ আহিছোঁ। তো ভিডিঅ'টো চাই থাকিব আৰু দেই কি কৰোঁ। এইফালে আহি পেলাই প্ৰথমে লৈ ল'ব লৈছোঁ শৰাই দিবলৈ কাৰণে বুট মগু সেইবিলাক মানে ইয়াতে চব পায় ন। তাৰপিছতে এইফালে হেলমেটটো থ'বলৈ দি দিছোঁ আৰু এতিয়া এইবিলাক শৰাই চৰাই লৈ লৈছোঁ আৰু শৰাই দিবলৈ ফল মূল কিবা কিবি তো সেইখিনি লৈ লওঁ তাৰপিছতে যাম ধূপ চাকি জ্বলাম ধুনীয়াকৈ আৰু বাকীখিনি চাই যাব আৰু গাইজ ক'লে আহিম কৈ আছিলোঁ যে চাব পাৰে আমি দেউপানীলৈ আহিছোঁ। এইখন গেটখন চাই ল'ব পাৰে। এইফালে চেণ্ডেল টেণ্ডেল থৈ লৈছোঁ আৰু এইফালে ইয়াক মই শৰাইখিনি ধৰাই দিছোঁ কাৰণ মই ভিডিঅ' বনাব লাগিব যে। গাইজ এইটোৱে হৈছে আমাৰ দেউপানী মন্দিৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত থকা আৰু এইফালে চাকি জ্বলোৱা স্থান। এতিয়া আমি ধূপ চাকি জ্বলাই লওঁগৈ ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো। এইফালে চাকি জ্বলাবলৈ বুলি ধুনীয়াকৈ সজাই লৈছোঁ আগলি কলপাতত তামোল পাণ দি চাকিটো গাইজ আমি শৰাই চৰাই দি মেলি ধূপ চাকি জ্বলাই মেলি আহিলোঁ। এতিয়া ফটো মাৰি আছোঁ অকণমান চাই থাকিব ভিডিঅ'টো। আৰু দেউপানী ফটো মৰা প'জ ধুনীয়া লাগিছে গাইজ। এতিয়া আমাৰ দেউপানী মন্দিৰৰ দৃশ্যবিলাক চাব পাৰে মানে প্লেচ ধুনীয়াই আৰু দেখাই আছোঁ ৰ'বা আৰু এইখিনিত ঘৰ এটা আছে মানে সেই ঘৰটো লাগিছে ঘৰটো উঠিব পাৰে মানে মিষ্টাৰ। এইফালে আছে পুখুৰী এটা চাব দেই ইয়াত কাছও থাকে। আগতে আহিছোঁ বাৰু মই এতিয়া 2 বছৰৰ পিছত আহিছোঁ 2023 চনতে অহা এতিয়া 25 চনত আহিছোঁ। সেইটো চাব পাৰে পুখুৰীটো আৰু এইফালে এইবোৰ আমাৰ মিষ্টাৰে মোক এৰি থৈ গুচি গ'ল চেণ্ডেল পিন্ধিলেকে মোক কিন্তু পিন্ধিব নিদিলে। এইটো চক কৈ আছে দেখিছে হাৰামিটো। এতিয়া মই চেণ্ডেল পিন্ধি লওঁগৈ আৰু দেই
এতিয়া ঘৰলৈ যাব লাগিব। এতিয়া গাইছ আমি মন্দিৰৰ পৰা যাওঁগৈ আৰু দেই। টাটা বাই বাই। মন্দিৰক দিলোঁ। কিন্তু মন্দিৰত মেলা গৰুবিলাক চাব পাৰে। এইবিলাক গৰু ছাগলী ধেৰ থাকে। ইয়াক খালে আজি। দি দিয়ক কল এটা দি দিয়ক। যোৱা দেই। এইটো মা হাতে চাতে খাই দিছে। কল খাই আছে পেলানি। কি কৰি পেলানি ভিডিঅ' বনাই। এইবিলাক হৈছে চেনি কল। মিষ্টাৰ দন্দুৰা কিবা এটা কওক। কওক মই কিমান দম দিওঁ দেখিছে বুলি নেভাবিব। ওলটাই মুখে পিটন দিয়ে। চাই লওক। য'ৰ পৰা শৰাই লৈছিলোঁ মানে তাত পঞ্চলত ধুনীয়াকৈ ভৰাই দিলে আৰু এতিয়া ঘৰলৈ যাম আৰু সেয়া চাব পাৰে। শৰাই দুখন দিছিলোঁ মানে। এইফালে হোটেললৈ আহিলোঁ কিবা এটা খাওঁ বুলি ভাবিছে। ৰাতিপুৱা যিহেতু খোৱা নাই। এইফালে আমাৰ পৰঠা আহি গ'ল। সি খালেই ময়ো খাই লওঁ আৰু দেই। বিৰাট ভোক লাগিছে। ৰাতিপুৱা একো নাই খোৱা। হোটেলত পৰঠা চৰঠা খাই মেলি ওলাই আহিলোঁ। ইয়াত মানে গাড়ীখন থৈ গৈছিলোঁ যে চাবলৈ আহিছোঁ। যাম আৰু এতিয়া ঘৰলৈ। সেইপিনে মন্দিৰৰ কাৰণে বস্তু পাতি থৈ দিয়ে যে শৰাই কাৰণে। এইবিলাক দোকান বজাৰ আৰু এইখন গেটখন। সিফালেও দোকান আছে এনেকৈ লাইনকৈ। এইফালেও আছে। গৈছে এইফালে ৰছী লৈ ল'লোঁ। সৰুপথাৰত আহি পিনে অলপ ৰখিছোঁ। সি কিবা আনিব গৈছে। কি আনে জানো। আৰু মোৰ চুলি তুলি গোটেই অৱস্থাই নাই মানে। এনেই চুলি নাই গোটেই জাপৰি হৈ গ'লোঁ গাইছ। জাপৰি আৰু চাই থাকিব আৰু ঘৰ পামগৈ আৰু বেছি দূৰ নাই বাৰু। গাইছ কালি আহি পাওঁতে 3-4 বাজি গ'ল। তাৰপিছতে কাম বন কৰোঁতে মেলোঁতে মানে ভিডিঅ'টো এণ্ড কৰিবলৈ পাহৰি থাকিলোঁ নহয়। মানে ভিডিঅ' কৰিছিলোঁ বুলি পাহৰি থাকিলোঁ। তো আজি ভিডিঅ'টো এণ্ড কৰি দিওঁ বুলি ভাবিছোঁ। চ' চাই কেনেকুৱা পালে জনাব। আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিলৈ আহিছোঁ। বাই বাই গাইছ।